Hello everyone. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটো লৈ আশা কৰো সকলোৱে ভালে আছে আৰু পঢ়া শুনা কৰি আছে আপোনালোকৰ আগত এটা কথা জনাব বিচাৰিছো যে বহু দিন হ'ল আজি কি এসপ্তাহ মান হ'ল মই ভিডিওটো দিব পৰা নাছিলো যেহেতু আপোনালোকে মোৰ ভিডিওটোৰ কাৰণে যিসকলে অপেক্ষা কৰি আছে তেওঁলোকৰ কাৰণে ক্ষমা প্ৰাৰ্থী মই কাৰণ মোৰ বিশেষ অসুবিধা হোৱাৰ বাবে এইকেইদিন মই ভিডিওটো আপোনালোকক দিব পৰা নাছিলো কিন্তু আজিৰ পৰা আপোনালোকে কন্টিনিউ আকৌ মোৰ চেনেলটোত ভিডিওখিনি পাব গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিওটো চাব কাৰণ আজিৰ এটা টপিক হৈছে হাজংসকল আৰু এনে ধৰণৰ মৰাণসকল বহুত কিখন এতিয়া দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বেছি ইটো ইম্পৰ্টেন্ট হয় আৰু যেহেতু এটা খুব বেছি ইম্পৰ্টেন্ট এইটো একোটা তেনে ধৰণৰ জাতি জনগোষ্ঠীৰ এই সম্প্ৰদায়ৰ লোকৰ ওপৰত 10 নম্বৰকৈ আহে গতিকে আজি মই ইন ধৰণৰ ইম্পৰ্টেন্স টপিক লৈ আহিছো আৰু কোৱেশ্চন এনসাৰ সহ আজি আমি আলোচনা কৰিম ধুনিয়াকৈ গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰি ধুনিয়াকৈ ভিডিওৰ শেষৰলৈকে চাব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু নিজৰ মৰম চেনেহবোৰ তেনে ধৰণে দি থাকিব আৰু এনে ধৰণৰ কিছু যদি আপোনালোকক যদি আনসাৰ কোৱেশ্চন লাগে মোক কমেন্ট বক্সত নিশ্চয় জনাব বুলি আশা থাকিল আহক আমি ভিডিওটো পলম নকৰি আৰম্ভ কৰিছো আৰু আজি আমি এই ভিডিওটো চাম আজি কি কোৱেশ্চন আমি পাইছো হক গতিকে কোৱেশ্চন নম্বৰ 8 এটা দেখিছে হাজংসকল কোন জনগোষ্ঠীৰ লোক গতিকে এতিয়া দেখিম আমি আনসাৰ নৃতাত্ত্বিকসকলৰ মতে হাজংসকল ইণ্ডো মংগোলীয় জনগোষ্ঠীৰ লোক কোৱেশ্চন নম্বৰ 2 বৰ্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বসবাস কৰি আছে হাজংসকল বৰ্তমান অসমৰ গোৱালপাৰা ধুবুৰী বাক্সা কামৰূপ চিৰাং দৰং ওদালগুৰি ধেমাজি নগাঁও লখিমপুৰ আদি জিলাৰ অত তাকৰীয়া সংখ্যকভাৱে খিচৰিত হৈ বাস কৰি আছে কোৱেশ্চন নম্বৰ 3 হাজংসকলক পাৰ্বত্য ছায়াত শাসিত জিলাবোৰত কেতিয়া অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছিল ভাৰতৰ সংবিধানৰ 1950 চনৰ আইন অনুসৰি হাজংসকলক পাৰ্বত্য ছায়াত শাসিত জিলাবোৰত অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছিল কোৱেশ্চন নম্বৰ 4 হাজংসকলৰ মূল জীৱিকা কি আছিল এতিয়া হাজংসকলৰ মূল জীৱিকা কি হাজংসকলৰ মূল জীৱিকা হৈছে কৃষি এতি দেখিছে নহয় হাজং সমাজৰ কছাৰী ঘৰৰ তাৎপৰ্য কি হাজং সমাজৰ কছাৰী ঘৰক বাটচৰা ঘৰ বুলি ক'ব পাৰি যদিও আসলতে ই ডেকাচাং আছিল এসময়ত গাঁৱৰ মুৰব্বী বা প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰ হাউলিতহে কছাৰী ঘৰ আছিল এই ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলে নিশা শুইছিল গাঁৱলৈ পুৰুষ আলহী অতিথি আহিলেও এই কছাৰী ঘৰত ৰাতি থাকিবলৈ দিয়া হয় এতিয়া কোৱেশ্চন নম্বৰ 6 ৰাঙা পাটিন কি খুব বেছি ইম্পৰ্টেন্ট ছাত্ৰ ছাত্ৰীসকল মনোযোগেৰে এটো মুখস্থ কৰি পেলাবা ধুনিয়াকৈ হাজংসকলৰ মহিলাসকলে পিন্ধা ৰং বিৰঙৰ কাৰুকাৰ্য খচিত কাপোৰখিনিক ৰাঙা পাটিন বোলে বানা কি দেখিছে নহয় 7 নম্বৰ কোৱেশ্চনটো হাজংসকলে পৰম্পৰাগতভাৱে তৈয়াৰ কৰা বাঁহৰ তাক কোৱা হয় বানা আৰু এতিয়া আপোনালোকে তেন ধৰণৰ হাজংসকলৰ ৰিলেটেড কোৱেশ্চন আছে 8 নম্বৰ কোৱেশ্চন যেহেতু বাস্তদেও পূজা কেতিয়া অনুষ্ঠিত কৰে খুব বেছি ইম্পৰ্টেন্ট আপোনালোকে এটো মুখস্থ কৰিলেও বেয়া নহয় মুখস্থ কৰি পেলাব বাস্তদেও হাজংসকলৰ মূল দেৱতা তেওঁলোকে বাস্তদেও পূজা বহাগ মাহত অনুষ্ঠিত কৰে এতিয়া আপোনালোকে দেখিলে এটো এয়া আছিল হাজংসকলৰ মোস্ট ইম্পৰ্টেন্ট এই 8টি কোৱেশ্চন এনসাৰ এতিয়া আমি পাম ইয়াতে ধুনিয়াকৈ আপোনালোকে দেখিছে নহয় মৰাণসকল বহুত বেছি ইম্পৰ্টেন্ট একে ধৰণৰ এতিয়া দেখিছে নহয় মৰাণসকল কোন মৰাণসকল বৃহৎ কিৰাত মংগোলীয় গোষ্ঠীৰ এটা জনজাতীয় গোট মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা খুব বেছি ইম্পৰ্টেন্ট চাউলুং চুকাফা অহাৰ সময়ত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল ৰাজ্যখনৰ সীমা আছিল উত্তৰে বুঢ়ীদিহিং দক্ষিণে দিচাং পূবে চফৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্ৰ কোৱেশ্চন নম্বৰ 3 অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণসকলৰ বসতি বেছি আনসাৰ অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত
বাস কৰাৰ লগতে মৰাণসকলৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধেমাজি আদি জিলাসমূহত বসতি বেছি। কুৱেশ্যন নম্বৰ 4 মৰাণসকলৰ জাতীয় খেতি কি? মৰাণসকলৰ জাতীয় খেতি হ'ল সুমথিৰা বা কমলা খেতি, খুব বেছি ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 5 বদৌচা শব্দৰ অৰ্থ কি? দেখিছে নহয়, বদৌচা শব্দৰ অৰ্থ হৈছে বড়োৰ সন্তান। কুৱেশ্যন নম্বৰ 6 মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিলে? মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম আছিলে বদৌচা। মৰাণসকলৰ দুবিধ নৃত্যৰ নাম লিখা। মৰাণসকলৰ দুবিধ নৃত্যৰ নাম হ'ল, ইয়াত দুই মাৰ্কছ পাব, গতিকে ধুনীয়াকৈ এইটো মুখস্থ কৰিবা। যজা নৃত্য আৰু কোলাবুঢ়ী নৃত্য। দেখিছে নহয়, এয়া আছিলে মৰাণসকলৰ ওপৰত কেইটামান কুৱেশ্যন। এতিয়া আকৌ আমি ইয়াতে পাম। মৰাণসকলে বহাগ বিহু কেতিয়া আৰু কেনেকৈ পালন কৰে? মৰাণসকলৰ প্ৰধান উৎসৱ হ'ল বিহু। বহাগৰ প্ৰথম মঙলবাৰে দেৱ দেৱীৰ পূজা অৰ্চনা কৰি মৰাণসকলে বিহু নমাইছিল আৰু মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে 7 দিন 7 ৰাতি বিহু মাৰে। কুৱেশ্যন নম্বৰ 9 ক'ত ক'ত মৰাণসকলৰ দেৱ দেৱীৰ পূজাৰ খাল আছিল? শদিয়াৰ কেঁচাই খাতি থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ জজুখোৱা, দেওশাল, চৰাইদেউ আদিত খাল পাতি দেৱ দেৱীৰ পূজা কৰিছিল। কুৱেশ্যন নম্বৰ 10 কেতিয়া আৰু কাৰ সহযোগত অসম মৰাণ সভা গঠন হয়? 1965 চনত মোহন শইকীয়াৰ সহযোগত অসম মৰাণ সভা গঠন হয়। কুৱেশ্যন নম্বৰ 11 মৰাণসকলৰ জাতীয় পশু আৰু জাতীয় গছৰ নাম লিখা। মৰাণসকলৰ জাতীয় পশু হ'ল হাতী আৰু জাতীয় গছৰ নাম হ'ল হুলুং। মৰাণসকলৰ দুগৰাকী বীৰাংগনাৰ নাম লিখা। মৰাণসকলৰ দুগৰাকী বীৰাংগনাৰ নাম হ'ল ৰুক্মিণী আৰু ৰাধা। এইটো হৈছে আপোনালোকৰ 12টি মৰাণসকলৰ ওপৰত কুৱেশ্যন। এতিয়া অন্য এটি ভিডিঅ' বনাম, যিহেতু একেটি ভিডিঅ' দিলে বেছি দীঘল হৈ যাব। আৰু আছে তেনেধৰণৰ আপোনালোকৰ বড়োসকল, তিৱাসকল, সেই তেনেকুৱা ধৰণৰ জনগোষ্ঠীৰ ওপৰত এনেধৰণৰ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি আহিব। গতিকে এনেধৰণৰ ইম্পৰ্টেঞ্চ ভিডিঅ'খিনি পাবলৈ পোনপ্ৰথমে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে আপোনালোকৰ আগত অতি সোনকালেই এনেধৰণৰ ন'টিফিকেশ্যনখিনি যাতে আপোনালোকে পায়। গতিকে আপোনালোকে যদি ভাল লাগিলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব হওক আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্টছ কৰি নিজৰ কুৱেশ্যনখিনি আপোনালোকে জনাব। নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব বুলি আশা থাকিল আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।